Good evening everyone. মই মিনমহি আকৌ আহিলো তো আজি মই যাই আছো নামঘৰত ডান্স কৰিবলৈ আজি ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা মৃত্যু হৈছে তো আজি আমি মৃত্যু তিথি উদযাপন কৰিম না উদযাপন কৰিম নামঘৰত মইতো নাচিম আৰু তুমি কি নাচিবা মই গানটো কি আছিল পাহৰি গলো অসম আমাৰ ৰূপহী আৰু আমি মাকজীয়েক দুইজনী ওলাই গৈ আছোঁ নামঘৰলৈ ন তাৰপিছত নামঘৰত কি কি হয় আমি দেখাই থাকিম ন এতিয়া বলক আমাৰ ঘৰৰ পৰা নামঘৰ বেছি দূৰ নহয় পালোহি ক'ত আছে এইটো নামঘৰ ন ব'লা তোমাক ইয়াতে ফটো এখন মাৰি দিয়া চাফা লাগিছে এইকেইটা এয়া চোৱা আমি আহি পালোহি চব ৰাইজ আহি পালেহি এতিয়া আমাৰ ফাংচন আৰম্ভ হ'ব আপোনালোকে চাই থাকক দাদাবিলাকেও ভিডিঅ' কৰি আছে চোৱা আপোনালোকে আৰু এয়া আমাৰ কাকতিয়ে বক্তৃতা দি আছে ভূপেন হাজৰিকাৰ আৰু এয়া গান গাবলৈ ৰাইজ সাজু হৈ আছে এনেকৈ আমাৰ নামঘৰত সৰু সুৰাকৈ অনুষ্ঠানবোৰ হৈ থাকে এই বিনা বাইদেৱে ভূপেন হাজৰিকাক একদম মানে হেৰি কৰিবলৈ আহিছে মই অকণমান ভিডিঅ' কৰি থৈ দিছোঁ আৰু বাইদেউক আকৌ অহা বাৰলৈ পাওঁ নাপাওঁ ন সেইকাৰণে ভিডিঅ' অকণ কৰি থৈছোঁ দেই মৃত্যু দিৱস আমি পালন কৰিছোঁ গতিকে আজি নামঘৰত মানে আমি সকলোৱে একত্ৰিত হৈ আজি চাকি গছ জ্বলাইছোঁ তেখেতৰ ওচৰত তেওঁ আত্মাই যাতে চিৰশান্তি পাওক সেইকাৰণে আমি সকলো একত্ৰিত হৈ নামঘৰত ঠিক আছে এয়া বীণা বাইদেউ বহি আছে বীণা বাইদেৱে ভূপেন হাজৰিকাৰ মৃত্যু আমি অনুষ্ঠানলৈ আহিছোঁ আহিছে ন লগ পালোঁ ভাল লাগিলে আৰু মই আহিলোঁ আমাৰ মাইনাজনো নাচিছে নহয় ধুনীয়া নাচিছে আপোনালোক নাহিলে বহুত মিছ কৰিলে দেই আজি কিন্তু আমি বৰ ভালদৰে উদযাপন কৰিলোঁ দেই আকৌ মৃত্যু দিৱস ৰাসত মানে হেৰি কৰিম ন আমাৰ কিমান মানুহ আহিছে চাওক না পিছফালে আমি দেখাব নোৱাৰোঁ অগণ্য মানুহ ভৰ্তি মানুহ আহিছে একদম ভাল লাগিল ন নামঘৰ এনেকৈ হৈ থাকিব লাগে ল'ৰা ছোৱালীবিলাকৰ উৎসাহবিলাক হৈ থাকে ঠিকে আছে আমি যিহেতু গাঁৱৰ পৰা দূৰত থাকোঁ ন নিজৰ ঘৰৰ পৰা দূৰত থাকোঁ হয় ন ইয়াত হৈ থাকিব লাগে এনেকৈ বীণা বাইদেৱে বোলে গান এটা গায় বীণা বাইদেউক হেৰি ষ্টেজত গাবলৈ নিদিলে কাৰণে ইয়াতে গায় বোলে বীণা বাইদেৱে আৰম্ভ কৰক কোনটো গাব মই একো নাজানো এয়া সন্ধ্যাই আৰম্ভ কৰোঁ মই গাম আৰু এতিয়া এইটো গাওঁ মোৰ ধৰিত্ৰীয়া এইটো গাওঁ অকণমান গাওঁ খুব ভাগি গাওঁ মই পাহৰিলোঁ নহয় এতিয়া তুমি আৰম্ভ কৰাচোন চাওকচোন মাটি দিলে দয়া কৰা দয়া দিলা দয়া কৰা দয়া দিলা নাজানো বুলি কথা পায় দেখোন মই নাজানে অলপ অলপ পাৰোঁ আৰু তুমি কোৱাৰ কাৰণে গাইছোঁ ঠিকে আছে এনেকৈতো কৰিলে আকৌ হ'ব তুমিওতো কম নহয় চবেই নহয় জানো আৰু অলপ গান দেই ভালকৈ এতিয়া আমাৰ অনুষ্ঠান আৰম্ভ হ'ব আৰু এদিন গাম দিয়ক গান দেই ভালকৈ বহি ঠিক আছে আৰু আমাৰ ছোৱালীয়ে এয়া আজি ডক্টৰ ভূপেন হাজৰিকাৰ অসম আমাৰ ৰূপহী গানটো অকণমান নাচিলে আচলতে তাই গানটো মানে বেছিকৈ প্ৰেক্টিছ কৰিবলৈ নাপালে 2 ঘণ্টামানহে তাই ইউটিউবৰ পৰা চাই নিজে প্ৰেক্টিছ কৰিলে তাই নাচিবলৈ মন গ'ল দেখি মই লৈ আহিলোঁ কেনেকুৱা হৈছে গম নাপাওঁ মানে ইমান এক্সপাৰ্টো নহয় তাই নচাত নিজে চাই ইউটিউবৰ পৰা যিকণ পাৰিলে সেইকণ শিকিলে আৰু শিকি পেলাই নাচিলে
তাই নাচটো চাই কেনেকুৱা পালে ৰাইজে গম নাপাওঁ। আপোনালোকে তাইক আগলৈ আশীৰ্বাদ কৰিব যাতে তাই আকৌ এনেকৈ নাচিব পাৰে। ভুলে শুদ্ধই যি হওক আপোনালোকে কমেণ্ট কৰিব নাচটো চাই কেনেকুৱা লাগিল, ভাল লাগিল নে বেয়া লাগিল, আৰু আগলৈ আশীৰ্বাদ কৰিব। এতিয়া আমি আৰু পিছৰ কাৰ্যসূচী কি আছে চাম। কোনে কি কৰিব আজি। আজি সৰু সৰু ল'ৰা ছোৱালীবিলাকে গান গাব, কোনোবাই নাচিব। চাই থাকোঁ ব'লকচোন পিছৰখিনি আৰু কি কি হৈ আছে। এয়া তাই শেষ হ'ল নাচি পেলাই, তাৰপিছত চাই থাকোঁ। আৰু এই নামঘৰত যেতিয়া সৰু সৰু গোটেই পোৱালিকেইটা লগ খাই নহয়, গাত সিহঁতৰ তত নাইকিয়া হৈ যায়, মানে খেলিবলৈ লগ পালে একদম ক'ব নোৱাৰে। আমাৰ এজনী মেখেলা চাদৰ পিন্ধি পেলাই খেলিবলৈ ধৰিছে, আৰু মানে খেলা হেঁচাত একদম পৰিয়ে গৈছেগৈ চাওকচোন একদম। এনে আজি কি আছিলে? ভূপেন হাজৰিকাৰ মৃত্যুদিন। তুমি গান গালা? কিয় নাগালা? গাবলৈ খুজিছিলোঁ কিন্তু মই কাগজে নানিলে মোৰখন। তোমাৰখন নানিলে? ঠিক আছে তেতিয়াহ'লে। আৰু নামঘৰৰ পৰা আহিলোঁ, আহি মেলি এতিয়া অকণমান ভাত বনাম বুলি পাকঘৰলৈ আহিলোঁ। আজি বনাম লোকেল মুৰ্গী বনাম, একদম চিম্পুলকৈ বনাম, ভাগৰো লাগিছে। আৰু এয়া মই আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ মাংসখিনি মোৰ, আপোনালোকে চাই থাকক। আজি ভিডিঅ' বেছি কিন্তু দীঘল নকৰোঁ, খালি বনাই মেলি খাই মেলি আৰু শুই যাম। মই বেক কেমেৰা কৰি দেখাই আছোঁ চাওক। আৰু আমি এয়া নামঘৰৰ পৰা আহিলোঁ, নাচি বাগি একদম হুলস্থুল কৰি আহিলে। আমাৰ পুচকিও নাচি বাগি আহিলে আজি ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীত। এয়া এতিয়া আহি পেলাই মাংস আনিছে, লোকেল মুৰ্গী আনিছে, বনাই খাই মেলি শুই থাকোঁ আৰু। ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ। আৰু নামঘৰত বেছি ভিডিঅ' বনাব নোৱাৰিলে, একদম হুলস্থুল, মাইক চাইক বাজি আছে পূৰা, চবেই ধাম ধুম নাচি আছে, গান গাই আছে। যিখিনি পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া এয়া কেৰাহী বহাইছোঁ, লগতে এইখিনি মাংস ৰেডি কৰি আছোঁ। ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ, আজি ভাগৰো লাগিল। এতিয়া শুই যাম আৰু খাই পেলাই। আৰু আমাৰ পুচকিৰ গাত তত নাইকিয়া হৈ আছে, নামঘৰৰ পৰা আহি আকৌ গগনাডাল মুখত লৈ বজাবলৈ আৰম্ভ কৰিছে। আৰু গোটেইজনী ভাগৰত মানে অৱস্থা নাই, ভাত পানী নোখোৱাকৈ একদম শুই গ'ল। আৰু এতিয়া নাচি বাগি আহি গোটেইজনী ভাগৰুৱা হৈ পৰিল ন, আৰু এয়া শুই গ'ল। আৰু পুচকি যেতিয়া শুই গ'ল, মই আৰু কি অকলে অকলে ভিডিঅ' কৰি থাকিম, গতিকে আৰু ভিডিঅ'টো নকৰোঁ। আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। বাই বাই।